পোৱাৰ আনন্দ কেইদিনমান থাকে, কিন্তু নোপোৱাৰ বেদনা গোটেই জীৱন থাকি যায়। স্মৃতি আৰু সময় দুইটাই বহুত মূল্যৱান, কাকো ঘূৰাই পোৱা নাযায়। যি স্মৃতিবোৰক সুখৰ স্মৃতি বুলি সাঁচি ৰখা যায়, এসময়ত সেই স্মৃতিবোৰে আমাক আটাইতকৈ বেছি কষ্ট দিয়ে। জীৱনত যাক বেছি ভাল পোৱা যায়, এদিন সিয়েই বুজাই দিয়ে যে কাকো বহুত বেছি ভাল পাব নালাগে। এই জগতত সঁচা ভাল পোৱাৰ কোনো মূল্য নাই, কাৰণ এই জগতত চবেই মাথো সুন্দৰ মানুহ বিচাৰে, কোনেও সুন্দৰ মন নিবিচাৰে। জীৱনটো খুবেই কষ্টকৰ, কিন্তু কাকো বুজাব পৰা নাযায়। মনটো বৰ অসহায়, সেয়াও কাকো দেখুৱাব পৰা নাযায়। জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি, কিন্তু বিচাৰিলেই সকলো পোৱা নাযায়। কেতিয়াও টকাৰ অহংকাৰ নকৰিবা, কাৰণ সময়ে কেতিয়া ৰজাক ভিক্ষাৰী আৰু ভিক্ষাৰীক ৰজা বনাই দিব, সেইটো সময় অবিহনে কোনেও ক'ব নোৱাৰে। কাকো বহুত বেছি বিশ্বাস নকৰিবা, কাৰণ এন্ধাৰত নিজৰ ছাঁটো লগ এৰি দিয়ে। সম্পৰ্ক যেতিয়া নতুন হয়, তেতিয়া মানুহে কথা পাতিবলৈ বিভিন্ন অজুহাত দেখুৱায়, আৰু সেই সম্পৰ্কই যেতিয়া পুৰণি হয়, তেতিয়া মানুহে এৰি যাবলৈ হাজাৰটা অজুহাত দেখুৱায়। সৰু এটা ভুলৰ অজুহাত দেখুৱাই যিয়ে তোমাৰ পৰা আঁতৰি গৈছে, সি কেতিয়াও তোমাৰ ভাল পোৱাৰ যোগ্য নাছিল। কিছুমান সম্পৰ্ক আৰম্ভ হোৱাৰ আগতেই শেষ হৈ যায়, কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়, আৰু কিছুমান স্মৃতি ইচ্ছা কৰিলেও পাহৰিব পৰা নাযায়। সকলোৱে ভাল পোৱাৰ বিনিময়ত ভাল পোৱা নিদিয়ে, কিছুমানে ভাল পোৱাৰ বিনিময়ত আঘাতো দিয়ে। পাহৰি যোৱা সেইজনক যিজনে তোমাৰ মনত আঘাত দিছে। জীয়াই থকা তেওঁৰ বাবে, যিয়ে তোমাৰ চকুত চকু পানী কেতিয়াও চাব নোৱাৰে। ভাল পোৱা মানুহটো সিয়েই যিয়ে শাসন কৰিব, গালিও পাৰিব, আকৌ চকু পানী অহাৰ আগতেই ভাল পোৱা দি পাহৰাই দিব। সম্পৰ্ক এটা দুইজনৰ মাজত যদি কেতিয়াও কাজিয়া নহয়, তেনেহ'লে জানিবা যে সেই সম্পৰ্কটো হৃদয়েৰে নহয়, মগজুৰে পালন কৰা হৈছে। যিজনে তোমাক সঁচা অন্তৰেৰে ভাল পায়, সেইজনে কেতিয়াও তোমাক দুখ কষ্ট দিব নোৱাৰে। তোমাৰ জীৱনলৈ বহুত মানুহ আহিব, আৰু বহুতেই তোমাক দুখ কষ্ট দি যাব, কিন্তু এটা কথা সদায় মনত ৰাখিবা, তোমাৰ বাবে যোগ্যজন সদায় থাকি যাব।